ঘৰত আলহী আহিছে আলহী মানে কি আৰু মামাহঁত আহিছে মামা মামী আৰু মামী এটা বহুত ডাঙৰ এচিভমেণ্ট কৰিছে দেই মই দেখাই আছো ৰ'ব গছৰ পৰা কমলা পাৰিলো তিনিটা কমলা দেৱলক্ষী বাপেকে ৰোৱা আমাৰ বোৱাৰী বেটি নাতি চব আহিছে তাহাঁতক চাবলৈ মমায়েকে পাৰিলে তিনিটা কমলা ইমান ধুনীয়া লাগিছে গছজোপা দেখাই দিয়ক কোনজোপা গছজোপা সেইজোপা আৰু লাগিয়ে আছে কেইটামান লাগি আছে সেইকেইটা নাপাৰিলে কেলে সেইটো পকি আছে এটা সেইকেইটা পকি আছে সেইটো পুৰা কামত বিজি দেই এয়া আলু গুচাই আছে কোনোবাই ফোন কৰিছে নেকি লোকেল চিকেন এইফালে মায়ে কৰি আছে মাছ ফ্ৰাই কৰি আছে পাৰাৰ পৰা গুচোৱালৈকে দায়িত্ব এয়া মামীয়ে এইকেইদিন চবেই হেৰি মৌমনৰ মামীয়েকবিলাকক দেখি আছিলে এইবাৰ মোৰ মামী দেই ৰেডি হৈ গৈছে ঘৰৰ কমলা এতিয়া অলপ খাওঁ আৰু চবেই মই ওলাইছোঁ আমাৰ মামাহঁতৰ গাড়ীখন সৰু যে সেইখন অকণমান প্ৰেক্টিচ কৰোঁ চলাবলৈ কাৰণে আৰু মোক লৈ যাব সেইটোৱে মোৰ ভাইটি হয় মামাৰ ল'ৰা বজাই দিম আৰু নতুন ড্ৰাইভাৰ মোৰ পৰা এটা বস্তু শিকিলি তই মই কিবা কিবি শিকিলোঁ আৰু কি লাগিলে 2 নম্বৰ গিয়াৰ লগা 3 নম্বৰ লাগিলে 3 নম্বৰ লাগিলে নি 1 নম্বৰ গিয়াৰ লগালি তই কেলে 1 নম্বৰ ন এণ্ডিং পইণ্ট দেৱপথ আৰু এইখিনি পইণ্টত মই এৰি দিছোঁ গাড়ীখন কাৰণ মই এই গলিটো সোমাব নোৱাৰোঁ কাৰণ কালভাৰ বহুত ডাঙৰ এটা আছে এইখিনিতে এয়া এইখিনি সোমোৱালে মই কিজানি সেই চুকে টুকে নলাই চলাই সোমাই যাব সেইকাৰণে মই তুমি নিজে ধুবা নি ধুব এইটো হেণ্ড ৱাছটো লৈ লোৱা ধোৱা নিজে কৰিব আকৌ নিদিয়ে দিয়া হাতখন ধোৱা এতিয়া পানীত ধোৱা ধোৱা নোধোৱে আকৌ চা নিজে খুলিব এতিয়া যাওগে মামাৰ ছোৱালী মই সকলোকে পৰিচয় কৰি দিছোঁ নমস্কাৰ এইটো কোনে বনাই দিছে এইটো ইমান ধুনীয়া লাগিছে মায়ে বনাইছে নি চাওঁ আকৌ যোৱাগে থাকে আকৌ আজি আৰু মামী যাবলৈ ওলাইছে মমায়েক দেই মোৰ মনৰ আৰু মোৰ মামাৰ ল'ৰা এয়া ছিকিমৰ পৰা আনা গিফ্টৰ পৰ্ব শেষেই হোৱা নাই লৈ যাবানে অলপ পিছত নিম নহয় কিহত নিবা গাড়ীত নিব লাগিব কিন্তু নাই স্কুটিটো মই নিজে যাব পাৰিম গাড়ীত নিব লাগিব কেলে নচলোৱা এই যাবলৈ ওলাইছে সকলো যাবলৈ ওলাইছে দেই মোৰ বোৱাৰী দেই মামী থাকক নালাগে যাবলৈ থৈ লয় বাই টাটা এচিষ্টেণ্ট ভাল লগাইছে বাই বাই ড্ৰাইভাৰটোক কিবা চাহ তাহ কিবা খাবলৈ দি দিব কিবা এটা সেই ড্ৰাইভাৰটোক দি দিম দি দিয়া মামীক হেণ্ডছেক দি দিয়া ই মোৰ ওচৰলৈহে আহিছে মোক নতুনকৈ পাইছে যে
দি দিয়া বাহ ইভিনিং চাহ খাবলৈ সময় হ'ল মামাহঁতো গ'ল আপোনালোকে দেখিলেই কি খাম কিটো চাহ খোৱা বুলি কোৱা চাহ খোৱা চাহ খোৱা তুমি কি খাইছা কি খাইছা কাজু বৰফি বুলি কোৱা বৰফি খাইছো কি হ'ল সেইটো লোৱা লোৱা এতিয়া মই আকৌ ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ মই আৰু দেউতা যাওঁ অকণমান এটা বস্তু কিনিবলৈ আপোনালোকক দেখাই দিম বাৰু কি বস্তু কিনিবলৈ যাওঁ তেতিয়াহ'লে দোকানত গৈ পেলাই লগ পাই আছোঁ মই মোৰ মনৰ খেলা বস্তুবিলাক তাৰমানে নানিলোঁ কথাটো হ'ল কি আমি হঠাতে গুৱাহাটী পৰা যোৰহাট আহিলোঁ যেনিবা কিন্তু হঠাতে ডিগবৈলৈ অহাৰ প্লানিংটো হ'ল আমি অহাৰ কথা নাছিলে কাম এটা ওলাল সেইটো কাৰণে তাৰমানে মই আহিলোঁ আৰু মোৰ মনৰ বহুতখিনি খেলা বস্তু এইবোৰ থাকি আহিলে ঘৰত আৰু ইয়াত মই এটাও দিব পৰা নাই সেইকাৰণে অকণমান মানে বিজি থাকিবলৈ কাৰণে মই কিবাকিবি বস্তু কিনিবলৈ যাওঁ এতিয়া দোকানলৈ আৰু সেইটো কাৰণে ভাবিছোঁ আপোনালোককো দেখাওঁ কি বস্তু লৈ দিম তাইৰ কাৰণে তেন্তে আপোনালোকে চাই থাকিব ভিডিঅ'টো হেল্ল' আমি ওলাই আহিছিলোঁ অকণমান যিহেতু জানেই মোৰ মনৰ কাৰণে কিবা এটা বস্তু লৈ ল'লোঁ আৰু বৰবিলৰ ওচৰত লৈছোঁ বাৰু ডিগবৈ আৰু মই দেখাই আছোঁ কি ল'লোঁ মানে একচুৱেলি মোৰ মনক বিজি কৰাবলৈ কাৰণে মই বস্তুটো লৈছোঁ কাৰণ তাই মোক বহুত ডিষ্টাৰ্ব কৰি আছে এইকেইদিন আৰু মাহঁতে একচুৱেলি মোৰ এটা এক্সাম আছে আপোনালোকক কৈ দিছোঁ বাৰু তাৰ কাৰণে মই প্ৰিপেয়াৰ কৰি আছোঁ কিন্তু মোৰ মানে অকণমান সময় পিছে পিছে মাকে এনেকৈ বিচাৰি ফুৰে সেইটো কাৰণে ভাবিলোঁ যে তাইক অকণমান বিজি কৰি ৰাখিবই লাগিব যিহেতু সেইকাৰণে বস্তু এটা লৈ লৈছোঁ হোপফুলি সেই বস্তুটো পাই মানে অকণমান যাতে বিজি থাকে সেইটো কাৰণে এই বস্তুটো ল'ব লগা হ'ল আপোনালোকক দেখাম বাৰু কি বস্তু লৈছোঁ আৰু মই দাদাই এতিয়া বন্ধই কৰিব চাগে আৰু তাৰ পৰাই ল'লোঁ আনি দিছোঁ মোৰ মনৰ কাৰণে আৰু তাই এতিয়া ৰিয়েকশ্যনটো চাওঁ কেনেকুৱা কৰে এই দেখিলে বহিম ঘৰত থকাখনৰ নিচিনা কালাৰটো এইটো ইয়াত কেনেকৈ আহিলে বুলি ভাবিছে মোজা পিন্ধি ল'ব লাগিছিলে না জান চলি আছে এইটো তোমালোকৰ ঘৰত আমাৰ ঘৰত থকাটো নিচিনা হয় জানো নতুন বহা এতিয়া পেডেল মাৰা পাৰিছা ঘূৰোৱা কেনেকৈ কৈছা চা পেডেলটো মাৰিব শিকাই দিব লাগিব পাৰিলে খুন্দিয়ালে চলোৱা চাইকেল চলোৱা পেডেলটো নেমাৰে তাই ছোৱালীজনীয়ে পিছলৈ যোৱা অকণমান এতিয়া এইফালে আহা হৈ যাব আহা লৈ আনা তুমি বিজি হৈ থাকা দেই মই যাওঁ অল ছেট আমি আৰু এতিয়া শুব লৈছোঁ এই মামীকে খুচৰি কৰি আছে এতিয়া আৰু মোৰ চোৱা আকৌ এবাৰ ফ্ৰেছ হৈ পেলাই আজি ব্লগটো ইমানতে সামৰিছোঁ যদি চাই ভাল মানে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেন্তে আজিলৈ আহিছোঁ বাই বাই দি দিয়া চুমাটো